নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন তথা প্ৰথম চেনেল পাৰফেক্ট টিজলৈ। আজি আপোনালোকক প্ৰথম চেনেলটোত কেইটামান কুইজ আগবঢ়াইছোঁ। আহক কুইজ কেইটা চাওঁ। প্ৰথম প্ৰশ্ন, কি দেশত ৰাষ্ট্ৰপতি দুজন? উত্তৰটো পাৰে কমেণ্টত জনাব পাৰিব। উত্তৰটো হৈছে সানমাৰিনী ৰাষ্ট্ৰ। তেজৰ নিচিনা ৰঙা ৰঙৰ নদী ক'ত আছে? স্পেইনৰ টিউটিনত। প্ৰশ্ন, টেঙা মৌ ক'ত পোৱা যায়? উত্তৰটো হৈছে ব্ৰাজিলৰ জংঘলত। বিশ্বৰ কোনখন পাহাৰে প্ৰতিদিনে ৰং সলায়? অষ্ট্ৰেলিয়াৰ আইচৰ ৰাক পাহাৰে। পঞ্চম প্ৰশ্ন, বিশ্বৰ আটাইতকৈ দীঘল বাছ ক'ত আছে? হৈছে আমেৰিকাত। প্ৰশ্ন, আধা ৰাতি সূৰ্য ওলোৱা দেশ কোনখন? উত্তৰটো হৈছে নৰৱে দেশ। প্ৰশ্ন, বিশ্বৰ সকলোতকৈ ধনী দেশ কোনখন? ছুইজাৰলেণ্ড। প্ৰশ্ন, বিশ্বৰ আটাইতকৈ দুখীয়া দেশ কোনখন? উত্তৰটো হৈছে ভূটান। শেষ প্ৰশ্ন, কোনখন দেশৰ মানুহে ষাঁড় গৰুৰ লগত যুদ্ধ কৰে? স্পেইনৰ মানুহ। আজিলৈ ইমানেই। শেষত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। থেংক ইউ।